দিলে তত বুঝিলি নাই নহয় আচ্ছা নাপালে মনটো বেয়া লাগে নে নাই যেতিয়া 10 তাৰিখে বেলেগে অৰুণোদয় পায় আমি নাপাওঁ অলপ মনটো বেয়া লাগে না তথাপিতো আৰু মোৰ প্ৰতি মৰম দেখুৱাই গালি গালাজ নকৰে আৰু শান্তিত থাকে কেতিয়াবা হ'ব বুলি হয় নে নহয় আচ্ছা এতিয়া মই এটা ভাল কথা আপোনালোকক কম মই বহুত দিনৰ পৰা ভাবি আছো যে সকলোকে কেনেকে অৰুণোদয় দিব পাৰি বুদ্ধিটো নাপাওঁ কাৰণ ইয়াক দিলে ই নাই পোৱা বুলি কয় তাক দিলে তাই দি নাই পোৱা বুলি কয় এইবাৰ এটা মই ভাল বুদ্ধি পাইছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ ঘৰতে আমি একোটা অৰুণোদয় দি দিম কাকো খুদিব নালাগে আচ্ছা আকৌ এবাৰ হাত ডাঙক ৰেচন কাৰ্ড কাৰ কাৰ আছে এতিয়া চক সকলো মানুহৰ ৰেচন কাৰ্ড আছে বাইদেউ তইও কলি দে ঘৰত আছে বুলি ৰেচন কাৰ্ড হয়নে এতিয়া এইবাৰ ইলেকশ্যনত মই অসমৰ প্ৰতি গৰাকী আই মাতৃকে ক'ব খুজিছো যে আপোনালোকে আৰু অৰুণোদয়ৰ কাৰণে চিন্তা নকৰিব যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সিয়ে 10 তাৰিখে এটা এটা অৰুণোদয় পাব হ'ব ভাল লাগিছে নে এতিয়া আজিতো নাপাওঁতে ভাল লাগিছে পুৱাৰ দিনাখন কিন্তু মোৰ কাৰণে পিঠা পনা বনাই ৰাখিব যোনে যোনে পাৰে হ'ব যেনেকে 1 লাখ চাকৰি দিম বুলি কৈছিলো দিলু তেনেকে এইবাৰ মই সিদ্ধান্ত লৈছো যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাকে আমি একোটা অৰুণোদয় দিম 10 তাৰিখে বেংক একাউণ্টত পাই যাব চিন্তা নাই কাৰো ঠিক আছে এতিয়া মোক কক লাখপতি বাইদেউৰ ফৰ্ম আমি ফিল আপ কৰিলো নে নাই কৰিলো বেংকৰ একাউণ্ট ঠিক হৈ আছে ইলেকশ্যনৰ ঠিক পিছতে টুপুং কৰি এদিন আপোনালোকৰ বেংক একাউণ্টত 10,000 টকা সোমাই যাব ঠিক আছে এই 10,000 টকা আপোনালোকে ভালকৈ খৰচ কৰিলে আমাৰ পৰা আৰু 25,000 টকা পাব 10,000 তে শেষ হৈ নাযায় আৰু পাব এতিয়া আমাক প্ৰথম কি দিলে ৰেচন কাৰ্ড দিলে ৰেচন কাৰ্ডত আমি কি পালো যে 5 কেজি কৈ বিনামূলীয়া চাউল পালো তাৰ পিছত মোদীজীয়ে ক'লে গেছৰ দাম বাঢ়িছে মিটিঙত আহিলে আইসকলে কয় সিলিণ্ডাৰৰ দাম বাঢ়িছে উজলা গেছৰ সিলিণ্ডাৰ এতিয়া 600 টকাত পাই যায় বজাৰতকৈ 300 টকা দাম কমি আহিলে 3 নম্বৰ যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক মোদীজীয়ে এটা আয়ুষ্মান ভাৰতৰ কাৰ্ড দিলে কাবাৰ ঘৰত বেমাৰ হলে এতিয়া আমি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাব পাৰো এতিয়া মই কি কলো যে ৰেচন কাৰ্ড থাকিলে অৰুণোদয়ও পাম এতিয়া মই আৰু এটা আঁচনি ক'ব খুজিছো আপোনালোকে অলপ হৃদয়ৰ পৰা ভাবিব আৰু মই কামটো কেনেকুৱা চিন্তা কৰিছো আপোনালোকে ক'ব আমাৰ প্ৰত্যেক পৰিয়ালতে এজন উপাৰ্জনকাৰী ব্যক্তি থাকে যেনেকে অশোক সিংহালৰ পৰিয়ালত অশোক সিংহাল মোৰ পৰিয়ালত মই কৃষ্ণকমল তাঁতীৰ পৰিয়ালত কৃষ্ণকমল তাঁতী তেনেকে সকলোৰে পৰিয়ালত একোজন উপাৰ্জনকাৰী ব্যক্তি থাকে এতিয়া কিবা কাৰণত ভগৱানে নকৰক সেই ব্যক্তিজনৰ যদি মৃত্যু হল আমাৰ পৰিয়ালটোত বহুত কষ্ট পায় হয় নে নহয় আৰ্থিকভাৱে কষ্ট পায় ধাৰ থৈ যায় ধাৰ মাৰিব নোৱাৰে জীয়াই থকা মানুহকেইজনৰ বহুত কষ্ট হয় মোদীজীয়ে কি কৰিলে এটা আঁচনি উলিয়ালে স্বাস্থ্য বীমা আৰু এটা আঁচনি উলিয়ালে জীৱন বীমা কিন্তু আমাৰ মানুহে স্বাস্থ্য বীমাও কৰা নাই জীৱন বীমাও কৰা নাই কাৰণ ইন্সুৰেন্স কৰিলে টকা দিব লাগে এতিয়া এইবাৰ আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ পৰিয়ালৰ মুৰব্বীজনক আমি চৰকাৰৰ টকাৰে ইন্সুৰেন্স কৰাই দিম প্ৰিমিয়ামটো চৰকাৰে দিব ৰাইজে দিব নালাগে তেতিয়া কি হ'ব ভগৱানে নকৰক মানুহজনৰ যদি মৃত্যু হয় এক্সিডেন্ট হয়
গভৰ্ণমেণ্টে কিবা দিব নিদিব অন্তত ইন্স্যুৰেন্স কোম্পানীৰ পৰা আমি টকা কেইটা পাব পাৰিম হলে ঠিক আছে পাঁচটা হলে গণ্ডগোল ৰেশন কাৰ্ডৰ পাঁচটা দিয়ক ঘৰত দুটা থাকক যাৰ হল হল আৰু আল্লাহ দিলে ভগৱানে দিলে এটো আৰু বেলেগ কথা কিন্তু যাৰ হোৱা নাই হি দুটাত থাকক এতিয়া এই যে মই দুটাত থাকক বুলি কলো কিয় কলো তাৰো এটা অংক আছে আপোনালোকে চাওক আমাৰ অসমত প্ৰত্যেক বছৰে 5 লাখ লৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে 3 লাখ পাছ কৰে কিন্তু কলেজত এডমিশন লব ইমান সুবিধা নাপায় কিয় নাপায় কলেজত নাম ভৰ্তি বিনামূলীয়া কিন্তু নাম ভৰ্তি কৰোতে তাৰ খৰচ দিব লাগে আহা যোৱা কৰিব লাগে কিতাপ কিনিব লাগে সেই কাৰণে এইবাৰ আমি ভাবিছো যে বেটাটোক দেউতাক মাকে পঢ়াও বুজি পালে যে ঘৰত যিটো লৰা আছে লৰাটোক দেউতাক মাকে পঢ়াব আৰু ঘৰত যিটো ছোৱালী আছে তাক মামাই পঢ়াব হ'ব ততে বেয়া পাই লাভ নাই ছোৱালী কেইটা পঢ়িলে ভাল কইনা এজনী পাবি ঘৰত বুজিলি লাগে না নাই ধুনীয়া ছোৱালী কইনা ছোৱালী সেইকাৰণে তহঁতৰ কাৰণে মই কইনা বনাই আছো তহঁতি ভাল পাবহে লাগে হয় নে নহয় এতিয়া কইনা যেতিয়া হ'ব পঢ়া শুনা কৰা হ'ব তেতিয়া পঢ়া শুনা কৰা ছোৱালী বিয়া হ'ব তও ইনকাম কৰিবি ছোৱালীও ইনকাম কৰিব আৰু ভাল হ'ব হয় নে নহয় এতিয়া যিজনী ছোৱালী মেট্ৰিক পাছ কৰিব কলেজত এডমিশন লোৱাৰ লগে লগে তাইক আমি বছৰি 10,000 টকা বেংকৰ একাউণ্টত সোমাই দিম হ'ব জুনে হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰীত এডমিশন লব তাইক 12,500 টকা তাৰ বেংক একাউণ্টত সোমাই দিম আৰু যি গৰাকীয়ে ইউনিভাৰ্চিটিত পঢ়িব তাইৰ বেংক একাউণ্টত আমি 25,000 টকা আমি সোমোৱাই দিম এতিয়া আপোনালোকে চিন্তা কৰক সেইকাৰণে মই কৈছো দুটা বাচ্চা হলে ভাল চাৰিটা হলে কষ্ট মোৰ হ'ব আকৌ সেইকাৰণে দুটাত থাকিলে সকলোকে ভাল কৰি আমি দিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ 1 লাখ চাকৰি আমি 1.5 লাখ কৰিম মাইক্ৰ ফাইনেন্সৰ যিখিনি লোন বাকি আছে এই বছৰ সেইখিনিও আমি মাৰি দিম ৰেশন কাৰ্ডত অৰুণোদয় দিম ৰেশন কাৰ্ডত ইন্স্যুৰেন্স দিম আৰু ঘৰৰ ছোৱালীক পঢ়াৰ দায়িত্বও চৰকাৰে ল'ব আপোনালোকে চিন্তা কৰক আজি গাঁৱে ভূঞে ৰাস্তা হৈছে দলং হৈছে